বন্ধুসকল আপোনালোকে হিৰোশ্বিমা আৰু নাগাসাকি পৰমাণুৰ বিস্ফোৰণৰ কথা শুনিছে যদি এই বিষয়ে নাই শুনা তথাপিও হিৰোশ্বিমা নামটো কাৰোবাৰ মুখত হলেও শুনিছে তেন্তে আজি এই হিৰোশ্বিমা আৰু নাগাসাকি কিয় নিউক্লিয়াৰ বম পেলোৱা হৈছিল তাৰ বিষয়ে আলোচনা কৰিম হেল্লো বন্ধুসকল মই আপোনালোকৰ হোষ্টেণ্ড চিন্দ এন আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইন্দ তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল এই হিৰোশ্বিমা আৰু নাগাসাকিৰ পৰমাণু যুদ্ধই আছিল পৃথিৱীৰ প্ৰথম আৰু অন্তিম পৰমাণু যুদ্ধ অলিয়েণ্ডাৰ ফুলক হিৰোশ্বিমাৰ অফিচিয়েল ফুল বুলি কোৱা হয় কিয়নো এই ফুলেই আছিল যি পৰমাণু আক্ৰমণৰ 5 মন্থৰ পিছত পুনৰ গজি উঠিছিল বন্ধুসকল দুখন দেশৰ মাজত যুদ্ধ হলে ফলাফলটো সদায় বেয়াই হয় পৰাজিত দেশখনৰ লগতে বিজয়ী দেশখনৰ বহুত ক্ষতি হয় এনেকুৱা এখন যুদ্ধ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত য'ত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিক প্ৰথমটো পৰমাণুৰ বিস্ফোৰণ হিচাপে বাছি ল'লে আমেৰিকাই হিৰোশ্বিমাত 6 আগষ্ট 1945 আৰু নাগাসাকিত 9 আগষ্ট 1945 পৰমাণু বোম পেলাইছিল এই বোম দুটাই দুইখন চহৰতে বহু লোকৰ প্ৰাণ ল'লে প্ৰায় 1,29,000 মানুহ এই বোম দুটাৰ ধামাকাতে মৰি গৈছিল তাৰ পিছত এই বিস্ফোৰণৰ পিছত ওলোৱা ৰেডিয়েশ্যনৰ ফলত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হ'ল বন্ধুসকল ইয়াৰ কাৰণটো জানিবৰ বাবে আমি কেইটামান কথা জানিব লাগিব বন্ধুসকল এই দ্বিতীয় বিশ্বযুদ্ধ দুটা গোটৰ মাজত হৈছিল এটা আছিল এক্সিছ পাৱাৰ আনটো আছিল এলায়েন্স পাৱাৰ এক্সিছ পাৱাৰত জাৰ্মানী জাপান হাংগেৰী ইটালী আদিৰ দৰে কেইবাখনো দেশ যুক্ত আছিল আনহাতে এলায়েন্স পাৱাৰত আমেৰিকা ব্ৰিটেইন ফ্ৰান্স ব্ৰাজিল অষ্ট্ৰেলিয়াৰ দৰে বহু কেইখন দেশ আছিল কিন্তু জাৰ্মানীৰ হিটলাৰৰ মৃত্যুৰ পিছত এই এক্সিছৰ পাৱাৰ বহুত কমি গৈছিল আৰু এফালে এলায়েন্সৰ পাৱাৰ বাঢ়ি গৈছিল কিন্তু এক্সিছ পাৱাৰত এতিয়াও জাপানৰ দৰে শক্তিশালী দেশ আছিল কিন্তু জাপানৰো পাৱাৰ দিনক দিনে কমি গৈছিল কিন্তু ইমানখিনি ক্ষতি হোৱাৰ পিছতো সেই সময়ত জাপানৰ ৰজা হিৰোহিটোই হাৰ মানিব বিচৰা নাছিল 1939ত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল তেতিয়া আমেৰিকাই ভাগ লোৱা নাছিল কিন্তু আমেৰিকাই সেই সময়ত বন্ধুত্ব দেশ ব্ৰিটেইনক প্ৰয়োজনীয় অস্ত্ৰপাতি যোগান ধৰি সহায় কৰি আছিল সেইটো জাপানৰ অলপো সহ্য হোৱা নাছিল সেইবাবে জাপানে 1941ত হাৱাইত অৱস্থিত আমেৰিকাৰ নেভি বেছ পাৰ্ল হাৰ্বৰত এটেক কৰে আৰু সেইদিনাই আমেৰিকাৰ প্ৰেছিডেণ্ট হেৰি ট্ৰুমেনে জাপানৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ডিচিছন লৈ ল'লে আৰু 1945ৰ যুদ্ধৰ সময়ত জাপানে আমেৰিকাৰ ওপৰত অপাৰেচন ডাউনফল নামেৰে এটা ডাঙৰ এটেক কৰাৰ প্ৰস্তুতি গোপনভাৱে চলাই আছিল কিন্তু এই গোপন তথ্য আমেৰিকাৰ প্ৰেছিডেণ্ট হেৰি ট্ৰুমেনৰ হাতত পৰিছিল আৰু তেতিয়াই জাপানৰ ওপৰত পৰমাণু বম পেলোৱাৰ সিদ্ধান্ত লোৱা হ'ল আৰু এই সিদ্ধান্তৰ এঘণ্টাৰ পাছতেই আমেৰিকাই জাপানৰ ওপৰত এটেক কৰা ষ্টাৰ্ট কৰি দিলে তাৰ পাছতেই 6 আগষ্ট 1945ত আমেৰিকাই জাপানৰ হিৰোশ্বিমা চহৰত ৰাতিপুৱা 8টা বজাতে এয়াৰক্ৰাফ্টৰ দ্বাৰা পৰমাণু বম পেলাই দিলে আৰু এই বমটোৰ নাম আছিল এই বমটো মাটিত পৰিবলৈ 44 ছেকেণ্ডৰ সময় লাগিছিল ই মাটিত পৰি বিস্ফোৰণ হওঁতেই হিৰোশ্বিমাত 1 লাখতকৈ অধিক লোকৰ মৃত্যু হৈ গৈছিল লগতে ইয়াৰ পৰা ওলোৱা ৰেডিয়েশ্যনৰ ফলতো বহু লোকৰ মৃত্যু হ'ল এই এটেকৰ পৰা জাপানে ভালকৈ ঘাম নোপোৱাৰ আগতেই আমেৰিকাই 9 আগষ্ট 1945ত পুনৰ এয়াৰক্ৰাফ্টৰ দ্বাৰা জাপানৰ অন্য এক চহৰ নাগাসাকিত পৰমাণু বম পেলাই দিলে আৰু এই বমটোৰ নাম আছিল ফেটমেন বন্ধুসকল এই বমটো জাপানৰ ঔদ্যোগিক চহৰ কোকুৰাত পেলোৱা কথা আছিল কিন্তু সেইদিনা বতৰটো ভাল নাছিল আৰু এয়াৰক্ৰাফ্টত সিমান পৰিমাণৰ ইন্ধনৰো অভাৱ আছিল সেইবাবে সুবিধাৰ অৰ্থে নাগাসাকিতে বমটো পেলোৱা হ'ল এই বমটো মাটিৰ পৰা 500 মিটাৰ ওপৰতে ফুটি গৈছিল আৰু গোটেই নাগাসাকিখন ধূলিসাৎ কৰিছিল নাগাসাকিৰ চাৰিওফালে অলপ পাহাৰ আদি থকা বাবে বিস্ফোৰণটো হিৰোশ্বিমাতকৈ অলপ কম হ'ল হ'লেও ইয়াত কমেও 40,000তকৈ অধিক লোকৰ মৃত্যু হ'ল লগতে ইয়াৰ পৰা ওলোৱা ৰেডিয়েশ্যনৰ ফলতো বহু লোকৰ মৃত্যু হ'ল ইমানবোৰ ক্ষতিৰ ফলত অৱশেষত জাপানৰ ৰজা হিৰোহিটোৱে 14 আগষ্ট 1945ত আমেৰিকাৰ ওচৰত হাৰ মানিলে পিছত কোৱা হয় যে যদি জাপানে তেতিয়া হাৰ নামানিলহেঁতেন তেতিয়া আমেৰিকাই 19 আগষ্টত আৰু এটা বম পেলোৱাৰ সিদ্ধান্ত লৈছিল বন্ধুসকল এয়া আছিল চিৰস্ময়ী হিৰোশ্বিমা আৰু নাগাসাকিৰ কাহিনী আমেৰিকাৰ প্ৰেছিডেণ্ট বাৰাক ওবামাই প্ৰথম প্ৰেছিডেণ্ট আছিল যিয়ে এই ঘটনাৰ পিছত 71 বছৰৰ অন্তত জাপানলৈ গৈছিল বন্ধুসকল জাপানত এই ঘটনাৰ পিছত একুৰা জুই জ্বলাই ৰাখিছে আৰু জুই কৰা তেতিয়াহে নোমোৱা হ'ব যিদিনাখন সমগ্ৰ বিশ্বত এই পৰমাণুৰ দৰে অস্ত্ৰসমূহ নষ্ট কৰা হ'ব বন্ধুসকল আজিও আমাৰ দেশৰ কাশ্মীৰক লৈ ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হৈ থাকে কেতিয়াবা এই যুদ্ধ যাতে তৃতীয় বিশ্বযুদ্ধলৈ পৰিণত নহয় বন্ধুসকল আমি এই প্ৰব্লেমটো কেনেদৰে সমাধান কৰিব লাগে কমেন্ট কৰক তেন্তে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্ট কৰিব নাপাহৰিব যদি মোৰ কাম অলপ হ'লেও ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিহে যাব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰলৈ যাব তেন্তে বন্ধুসকল আজিলৈ ইমানেই টেক কেয়াৰ প্লিজ জয় আই অসম বাই বাই গাইজ